সকলোকে নমস্কাৰ জনাই কাইৰা ভিডিঅ'ৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি কিছুদিন আগতে মই মোৰ খুৰা শহুৰ এজন নিৰুদ্দেশ হোৱাৰ এটি ভিডিঅ' আপোনালোকক আগবঢ়াইছিলোঁ। আপোনালোকৰ সহায় সহযোগিতা বিচাৰি, আপোনালোকৰ আশীৰ্বাদ বিচাৰি যাতে মানুহজন সুস্থ শৰীৰে আমাৰ মাজলৈ উভতি আহে। যোৱা 11 জুলাই অৰ্থাৎ যোৱাকালি ৰাতিপুৱা আমি তেখেতক আমাৰ ঘৰলৈ অনা হয়। 11 তাৰিখে ৰাতি 11টামান বজাত আপোনাৰ নুনমাটি থানাৰ পৰা আমাৰ ওচৰত এটা ফোন আহে যে তেখেতক পাইছে, আৰু তাৰপিছতে তেখেতক তাৰ পৰা আনি যাৱতীয় চিকিৎসা কৰি বৰ্তমান তেখেতক ঘৰলৈ অনা হয়। যথেষ্ট সুখী আমি, যেনেকৈ নহয় 10 দিনৰ মূৰত তেখেত আমাৰ মাজলৈ আহিছে। যথেষ্ট সুখী আমি, কিন্তু দুখৰ বিষয় এয়া যে মানুহজন যথেষ্ট কষ্টত আছিলে। এতিয়াও তেওঁৰ ভৰিত বহুতখিনি আঘাতৰ চিন, তেওঁ ভালদৰে কথা ক'ব পৰা নাই। লঘোণে ভোষণে মানুহজনৰ অকণমান কথাবোৰ খেলি মেলি হৈছে। তথাপিতো আমি আশা ৰাখিছোঁ, যিদৰে আমাৰ আশাই, আমাৰ সাহসে তেওঁক আমাৰ মাজলৈ 9 দিন বা 10 দিনৰ মূৰত তেওঁ আমাৰ মাজলৈ আনিলে, ঠিক তেনেকৈ তেওঁ সুস্থ হ'ব, আকৌ আগৰ দৰে আগৰ খুৰাজন হৈ আমাৰ মাজত থাকিব, আমাৰ সাহস হৈ আমাক প্ৰেৰণা দিব। যিসকলে আমাক সহায় কৰিলে, বহুতে আমাৰ ভিডিঅ'বোৰ শ্বেয়াৰ কৰিলে, পোষ্টবোৰ শ্বেয়াৰ কৰিছিলে, বিচৰাটো যথেষ্ট পৰিমাণে সহায় কৰিছে। তেওঁলোক সকলোলৈ আমাৰ পৰিয়ালৰ ফালৰ পৰাই অশেষ ধন্যবাদ। হয়তো আপোনালোকে দিয়া সাহসৰ বাবে আমি মনত এটা আশা ৰাখিছিলোঁ যে মানুহজন যেতিয়াই নহওক আহিব, আৰু আপোনালোকৰ সেই মৰম, সেই আশীৰ্বাদ, আপোনালোকৰ প্ৰাৰ্থনাই ভগৱানে শুনিলে, আৰু অৱশেষত ভগৱানে বাধ্য হ'ল তেখেতক আমাৰ মাজলৈ পঠাই দিবলৈ। তেওঁক কাষত পাই পৰিয়ালবৰ্গ আমি নথৈ সুখী। হয়তো কোনোবা এটা মুহূৰ্তত আমি ভাঙি পৰিছিলোঁ, সঁচাকৈ মানুহজন নাহিব নেকি, কিন্তু আপোনালোকৰ মাজলৈ বহুকেইজনে আমাক কৈছিলে, সাহস দিছিলে যে নহয়, ভগৱান আছে, তেওঁ আহিব, আৰু তেওঁ আহিবই লাগিব। আৰু আজি সেয়াই হ'ল, তেখেত আহিছে।